আৰু এইফালে দেখিছেনে ফেহু বেছি নাই বাৰু অকণমান আছে এয়া অকণমান খেয়ালে আৰু এইফালে দেখিছেনে একদম একেবাৰে বনাই মেলিহে একদম সম্পূৰ্ণকৈ দেখুৱাইছোঁ আৰু হেল্ল' এভৰিৱান আৰু এইফালে একদম ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এইফালে চাওক আমাৰ গৰু পোৱালি জগিলে একদম মানে ৰাতিপুৱা জাষ্ট শুই পেলাই উঠিছিলোঁহে আৰু তেনেকুৱাতে মানে গোহালিলৈ মানে মন কৰা হ'ল আৰু তাৰপিছত একদম পোৱালি জগিলে আৰু একদম নিউ আৰু দেই ময়ো ফাৰ্ষ্ট টাইমে দেখিছোঁ একদম লগে লগে জগা পোৱালি এয়া মাকে পোৱালিজনীক মৰম কৰিছে আৰু এইফালে একদম কোচলৈ ৰৈ আছে আৰু এইফালে মায়ে গোবৰ পেলাই আছে মই মানে গোহালিৰ বাহিৰত আছোঁ এইজনী আমাৰ পোৱালি এজনী কি লেলি চেপেটি কৰি দিছে আৰু এইফালে দেখিছেনে ফেহু বেছি নাই বাৰু অকণমান আছে এয়া অকণমান খেয়ালে আৰু আচলতে কি হয় ফেহুটো মানে খীৰাব নালাগে আমাৰ বাৰু মানে সঁচা কথা ক'বলৈ গ'লে আনকালেও যিবিলাক মানে পোৱালি হয় ন তেতিয়া নিখীৰাই ফেহুটো নোলায় কাৰণ ফেহুটো পোৱালিত আমি চবেই জানো ন যিহেতুকে কেঁচুৱা এটা হ'লে মানে মাকৰ প্ৰথম গাখীৰটো কিমান মানে ভিটামিনযুক্ত আৰু বহুত বেমাৰৰ কাৰণেও ভাল আৰু মুঠতে মাকৰ প্ৰথম গাখীৰটো ভাল ঠিক তেনেদৰে গৰুৰো তেনেকেই হয় প্ৰথম যিটো ফেহু ওলায় এইটো পোৱালিটোৰ কাৰণে ভাল হয় কিন্তু এইবাৰ মানে কি হ'ল আন কিবা আমাৰ ইমান খীৰোৱা নহয় কাৰণ মানে পোৱালিটোক খাবলৈ দিয়া হয় আৰু এইবাৰ মানে কি কৰিলে কোচলে বোলে এইবাৰ অকণমান খীৰাই থওঁ বাকীখিনি খাব আৰু মানে গোটেইখিনি খীৰোৱা নাই এনেই নিয়মটো জাষ্ট অকণমান কৰিছে আৰু হেল্ল' এভৰিৱান আৰু একদম ৰাতিপুৱাইটো দেখিলেই আৰু আৰম্ভণিতে একদম শুই উঠি পিনিয়ে পূৰা গৰু জগা খবৰ পাইছোঁ আৰু আমিও উঠিছোঁ মানে একদম 8টামান বজাত 7টা নহয় 7টা বাজিছে যিহেতু একদম বতৰটো পূৰা ডাৱৰীয়া একদম চাব পাৰিছে এইফালে 7টামান বজাত উঠিছোঁ আৰু মানে উঠিছোঁ তাৰপিছত গৰু তেনেকৈ জগিছে আৰু একদম ৰাতিপুৱাই গুড নিউজ পাইছোঁ আৰু একদম ভিডিঅ' মই লগে লগে বনাই দিছোঁ আপোনালোকক দেখিছে চ' মানে এতিয়া একদম গা চা ধুই পেলাই আজৰি হ'লোঁ আৰু মই এতিয়া যাওঁ গোহালিলৈ মানে গৰুজনী যিহেতু মানে ইমানেই ঠাণ্ডা মানে দিছে ন আৰু তাৰ পৰা ঠেৰেঙা লাগি গৈছেগৈ সেইটো কাৰণে অলপ জুই চুই দি দিওঁ অলপ তেতিয়া অকণমান ষ্ট্ৰং হ'ব উঠিব পাৰিব আৰু এইফালে একদম যাবলৈ জেগাই নাই গোটেইখন বোকা এইফালে একদম কোচলে জুই ধৰি আছে মানে ঠাণ্ডা যিহেতুকে ঠাণ্ডাৰ কাৰণে সেই জুই দি দিয়া হৈছে আৰু নহ'লে পোৱালিজনী মানে ভালকৈ উঠিব পৰা নাই ঠাণ্ডাৰ কাৰণে সেইটো কাৰণে এনেকৈ এইফালে ফেহু মায়ে বনালে গৰম কৰিলে আচলতে চেনি দি পেলাই তাৰপাছত খাব লৈছোঁ আৰু এতিয়া খাই মেলি তাৰপাছত আকৌ ভাতত লাগিব আজি যিহেতুকে সোমবাৰ মই আৰু কোচলে খাম গতিকেলৈ বনাই আৰু এইফালে মই বনাব লৈছোঁ মাছ তাৰপাছত বিলাহী দি পেলাই মাছ বনাব লৈছোঁ তাৰপাছত গোটেই ৰেচিপিটো দিয়া নাই বাৰু এনেই অকণমান দেখুৱাই দিছোঁ আৰু বিলাহী দি পেলাই মাছ বনাম আচলতে আজি সোমবাৰ মাহঁতে নাখায় বুলি ক'লোঁ কিয়নো মানে বাবাটো বাৰু নাই বাবা গ'ল বাহঁতৰ ঘৰলৈ আৰু মায়েতো নাখায় আজি সোমবাৰ আৰু মই আৰু সি মানে নামানো আমি খাওঁ আৰু গতিকেলৈ সেয়াই তাৰপাছত ৰেচিপি দিয়া নাই দেই এনেই জাষ্ট বনাইছোঁ অকণমান বোলো দেখুৱাই দিওঁ সেই অকণমান দেখুৱাই দিছোঁ আৰু তাৰপাছত আৰু এইফালে দেখিছেনে একদম একেবাৰে বনাই মেলিহে একদম সম্পূৰ্ণকৈ দেখুৱাইছোঁ আৰু অথনি এয়া দেখিলে একদম বিলাহী দি এইটো যে বনাইছিলোঁ বিলাহী দিয়া এইটো তাৰপিছত এইফালে হ'ল এইটো লবৰা শাক চবে চিনি পায় আৰু টেঙা শাক এইফালে টেঙা শাক মাছ দি বনাইছিলোঁ আৰু এইফালে বিলাহী দি মাছ দি বনাইছিলোঁ এতিয়া একদম ভাতটো খোৱাতহে কথা আৰু দেই এইফালে একদম কোচলে খালেই আৰু ভাত খালাই ন খালোঁ তাৰমানে বাঢ়ি মেলি মানে মই সম্পূৰ্ণ নহ'লে সি খালেই সেইটো কাৰণে খাওক দিয়ক আৰু মই মোৰটোকে দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে মানে সম্পূৰ্ণকৈ কি বনালে সেইবোৰ ৰেচিপি দেখুওৱা নাই আৰু খাই লওঁ দেই হেল্ল' এভৰিৱান আৰু এইফালে দেখিছেনে একদম আজিৰ বতৰ এইকেইদিনটো পূৰা মানে একেবাৰে বৰষুণ আছিলে তাৰপাছত আজি অকণমান ৰ'দটো এয়া দেখিছেনে অকণমান ওলাই আহিছে আৰু বাকী বতৰ ইমানো মানে ফৰকাল হোৱা নাই অকণমান ডাৱৰীয়া হৈ আছে আৰু আপোনালোকৰ বাৰু এনেকুৱা হয় নাই মোক জনাব দেই মোৰ মানে হয় বতৰটো ডাৱৰীয়া হৈ থাকিলে মনটো কিবা ডাৱৰীয়া যেন লাগে গতিকেলৈ সেয়াই আৰু আজিৰ বতৰটোৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ অকণমান আমাৰ মানে মই চটৰ ওপৰত উঠি আছোঁ তো আমাৰ ইয়াৰ আৰু ভিউটো অলপ দেখুৱাই দিছোঁ আপোনালোকক গোটেই গ্ৰীনাৰী দেখিছেনে একদম চাৰিওফালে অকল সেউজীয়া আৰু
হেল্ল' এভৰিৱান, কালিতো আপোনালোকক দেখালোঁ যে আমাৰ একদম নতুনকৈ গৰু জগিলে ন। তাৰপাছত আজি আকৌ মানে কি হ'ল, ছাগলীয়ে 2টা পোৱালি দিলে। একদম আজি আকৌ মানে নতুন মেম্বাৰ আজি আকৌ আহিলে। কালি আহিলে গৰু, আকৌ আজি আহিলে ছাগলী। গতিকেলৈ আজি 2টা আকৌ ছাগলী পোৱালি হ'ল। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। সেয়াই আৰু একদম পূৰা মাকৰ লগত আছে। এটা একদম বগা আছে অলপত, আৰু এটা অকল হেল্ল' এভৰিৱান, আৰু কালি আপোনালোকে দেখিলে যে আমাৰ ঘৰত একদম নিউ মেম্বাৰ গৰু পোৱালি জগিলে, আৰু আজি একদম ছাগলী পোৱালি জগিলে। মই আপোনালোকক দেখুৱালোঁ। এইটো একদম চুলিগাল ইমানেই বেয়া হৈছে, একদম কুকুৰৰ নিচিনা হৈ গৈছে, আৰু একদম চুই থাকিবলগীয়া হয়, বেকা বেকা হৈ যায় নহ'লে। তো মানে তো সেয়া দেখিলে, আৰু সেইটোতো আমাৰ কাৰণে কিমান ভাল খবৰ হয়, কাৰণ একেবাৰে নিউ মেম্বাৰ আমাৰ ঘৰলৈ আহিছে ন। তো গৰু আছে আমাৰ ঘৰত, ছাগলী আছে, আৰু সেইবোৰ জগিছে আমাৰ কাৰণেতো ভাল খবৰে হয়। আৰু বাকী একদম এইফালে দেখিছেনে ডাৱৰীয়া বতৰ, অকণমান ঠাণ্ডা পৰিছে, সেইটো কাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ। বাকী ডেইলি ব্লগ বুলি ভাবিছিলোঁ দিম বুলি, কালি সেয়া তেনেকৈ ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। আৰু ডেইলি ব্লগ মানে কিনো আৰু তেনেকৈনো কি ইমান দেখুৱাই থাকিম, তেনেকৈ দেখুৱাবলগীয়া একোৱেই নাছিলে, আৰু বিশেষকৈ তেনেকুৱা কাম বন নাই ন। সেইটো কাৰণে আৰু ভিডিঅ'টো আজি কালিৰ পৰা চলাই ৰাখিছোঁ, আৰু কালি তো আজি শেষ কৰিম বুলি ভাবিছোঁ। আৰু এইখিনিতে সকলোকে কওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো প্লিজ অকণমান শ্বেয়াৰ কৰি দিব। বাকী সিমানেই, আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ আশাৰে মই এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। থেংক ইউ।